আজি আমি গৈ আছোঁ মিৰ্জা পাহাৰৰ তলত অৱস্থিত শ্ৰী শ্ৰী মা বাঘেশ্বৰী পীঠত। তাত মানে এইকেইদিন মাৰে পূজা চলি আছে আৰু আজি মোৰ লগত আছে মোৰ ৱাইফ আৰু মই দুজনে গৈ আছোঁ। আজি গোটেই ভিডিঅ'টো হয়তো আমি দেখুৱাব নোৱাৰিম কাৰণ আমি নিজেও তাত পূজা অকণমান আগবঢ়াম। তো মানে যিখিনি দেখুৱাব পাৰোঁ আপোনালোকে চাই থাকক। মানে সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিম, মানে যিখিনি দেখুৱাব পাৰিম আৰু আপোনালোকে ভালদৰে যাতে চাই। আৰু ইয়াতে মানে আমাৰ কাৰখন পাৰ্কিং কৰি থৈ দিলোঁ আৰু এইটো হৈছে আমাৰ মন্দিৰৰ সন্মুখ ভাগ। আমি অকণমান আগুৱাই যাম আৰু এইটো চিৰিৰে ভক্তসকল আহি আছে। মই এইটোৰে যাব লাগিব। প্ৰথমতে চেণ্ডেলবিলাক আমি খুলি থৈ দিওঁ। প্ৰথম উঠিয়ে আমি বাঘেশ্বৰী মাৰ মন্দিৰটো পালোঁ আৰু মানে আমি ওপৰৰ পিনে যাব লাগিব। ওপৰত আমাৰ মা মনসা মন্দিৰ আছে। বাঘেশ্বৰী মাৰ মন্দিৰটোৰ ওচৰৰে আমি ওপৰলৈ যাব লাগিব। এইটো চিৰিৰে আমি ওপৰলৈ উঠি আহিলোঁ। এইটো হৈছে আমাৰ মা মনসা পূজা ইয়াতে চলি আছে। অলৰেডি আমি পূজা কৰিছোঁৱে। তো আপোনাৰ আগতে কৈছোঁ যে মই সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিম কাৰণ নিজেও মানে পূজাত অকণমান ব্যস্ত হৈছোঁ। ইয়াতে মানে ভক্তসকলে নিজৰ পূজাসমূহ আগবঢ়াই আছে। ধূপ চাকি জ্বলাই দেৱী মাক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নিজৰ পূজাসমূহ আগবঢ়াই আছে। তো এনেকৈ মানে ইয়াৰ ওচৰতে আমাৰ গণেশ পিতাৰ মন্দিৰ আছে আৰু এইটো পিনে আমাৰ শিৱ বাবাৰ মন্দিৰ আছে। মানে ওচৰতে একেলগে আছে। আমি এতিয়া তলৰ পিনে নামি গৈ আছোঁ। ইয়াতে মানে দেওধনী নৃত্যও হৈ আছে। আমি মানে আহোঁতে অকণমান দেৰি হ'ল, তো আমি দেখা নাপালোঁ। ইয়াৰ ওচৰৰে মানে নিজৰা এটা খুব ধুনীয়াকৈ মানে বৈ গৈছে। আমি মানে তলৰ পিনে এতিয়া গৈ আছোঁ। আমি পূজা কৰিলোঁ। বহুত অগণন ভক্ত আহি আছে মানে। এনেকৈ আমি তলৰ পিনে আমি গৈ আছোঁ। এইখিনিতে সমূহ ৰাইজলৈ এটা অনুৰোধ, ভিডিঅ'টো বনাওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে অনুগ্ৰহ কৰি ক্ষমা কৰি দিয়ে যেন। আমি দুয়োজনে তলৰ পিনে মানে নামি আছোঁ একেলগে। হাঁহিয়ে মেইন আৰু মানে আৰু কি ক'ম আৰু, ভালেই লাগি গৈছে। মোৰ পিছফালে অগণন ভক্তৰ সমাগম হৈ আছে। বহুত মানুহ। এটা কথা একচুৱেলি গমো পোৱা নাছিলোঁ, এইটো হৈছে কালীমাৰ মন্দিৰ। মানে আমি চিৰিৰে নুঠোঁতে প্ৰথমতে মানে কালীমাৰ মন্দিৰটো পোৱা যায়। একচুৱেলি আমি গম পোৱা নাছিলোঁ। এতিয়া মানে আমি তলৰ পিনে আহিলোঁ। এইপিনে গাড়ীবিলাক ৰাখি থৈছে, দোকানবিলাক আছে আৰু ইয়াত মানে সমিতিৰ মানুহবিলাক আছে, পূজা সমিতিৰ। আৰু এইটো ঘৰটোত মানে খিচিৰি খুৱাই আছে। এতিয়া আমি খিচাৰি খাম, গৰম গৰম খিচিৰি। আমি এতিয়া খিচিৰি খাই ওলাই আহিলোঁ আৰু এতিয়া মানে ৱাইফে মানে ঘৰৰ কাৰণে মিঠাই লৈ আছে। মানে দোকানত এই পকা মিঠাই মানে ঘৰৰ কাৰণে, মা দেউতাহঁতৰ কাৰণে লৈ আছে। আমি লৈ পেলাই এতিয়া আমি ঘৰৰ পিনে যাম। আগৰ পিনে গাড়ীখন আছে। চাৰিওপিনে গাড়ীয়ে গাড়ী। এই সোণামৰ গাড়ীখন এতিয়া মানে কেনেকৈ উলিয়াও জেগাই দেখা পোৱা নাই। কোনপিনেৰে উলিয়াওঁ গাড়ীখন। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। খুব ধুনীয়া ৰাস্তা, প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে চাৰিওপিনে গছ, তাৰে মাজেৰে ৰাস্তাটো খুব ধুনীয়াকৈ আমি গৈ আছোঁ ঘৰলৈ। তো গাইজ, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। আছাম বয় মোৰ চেনেলটোৰ নাম। আজিলৈ ইমানতে, বাই বাই।